হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমাৰ ওচৰতে থিয়েটাৰ চলি আছে, ৰাজমুকুট থিয়েটাৰো চলি আছে, হনু থিয়েটাৰো চলি আছে আৰু আবাহনো চলিব। তো মই ভাবিলোঁ কি ৰাজমুকুটৰ ব্ৰহ্মচাৰীখন চাই আহোঁ। তো ভাল বুলি শুনি আছোঁ, তো চাই আহোঁ আৰু আপোনালোকৰ বলক মোৰ লগত একেলগে আমি চাওঁ ব্ৰহ্মচাৰী চাবলৈ। আৰু কেনেকুৱা হয় আপোনালোকক কৈ আছোঁ বাৰু, কেনেকুৱা হৈছে নাটকখন। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। দিছ ইজ পাৱাৰ অফ ৰাজমুকুট থিয়েটাৰ। ৰাজমুকুট থিয়েটাৰৰ ব্ৰহ্মচাৰী নাটখনে আকৰ্ষিত কৰি তুলিছে হেজাৰ হেজাৰ মানুহক। এয়া হৈছে তাৰেই এক নিদৰ্শন। সঁচাকৈ গাইজ নাটকখন বহুতেই বেছি অৰ্থপূৰ্ণ, ষ্টৰি লাইনটো বহুতেই বেছি ভাল আৰু যিবিলাক কলা কৌশল দেখুৱাইছে নাটকখনত খুবেই বহুত ভাল লাগিছে। আৰু নাটকখন খুবেই অৰ্থপূৰ্ণ এখন নাটক। আপোনালোকে যেতিয়া সেই নাটকখন চাবলৈ হললৈ সোমাব, মানে আপোনালোকৰ বৰিং নালাগে আৰু বহুতেই বেছি ভাল লাগিব। সময়খিনি কেতিয়া পাৰ হৈ যাব আপোনালোকে গমই নাপাব। নাটকখন ইমানেই বেছি ভাল হৈছে। আপোনালোকৰ ওচৰে পাজৰে কেতিয়াবা এই ৰাজমুকুট থিয়েটাৰ গ'লে এই ব্ৰহ্মচাৰী নাটকখন নিশ্চয় আপোনালোকে এবাৰ হ'লেও চাওক, বহুতেই বেছি আপোনালোকৰ ভাল লাগিব। মই যে কৈছোঁ আপোনালোকে নিজে চালে মই যে সঁচা কৈছোঁ না মিছা কৈছোঁ আপোনালোকে নিজে গম পাই যাব। বহুতেই বেছি ভাল লগা এখন ৰাজমুকুটৰ ৰাজদ্বীপৰ বহুতেই বেছি এখন ভাল লগা নাটক। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, ৰাজদ্বীপ দাই যিমানখন নাটক লিখিছে এতিয়ালৈকে চব নাটককেইখনৰে প্ৰথম আখৰটো ব থাকে। মই কিন্তু লক্ষ্য কৰিছোঁ গাইজ, বৰে আৰম্ভ কৰে। যিমানবোৰ নাটক আপোনালোকে যদি চাব বিচাৰে, যিমানবোৰ চাই আগৰ পৰা প্ৰথমৰ পৰা যদি চাই, চব নাটকবিলাকে বৰে আৰম্ভ কৰিছে। তো বহুতেই বেছি ভাল লগা এখন নাটক গাইজ, আপোনালোকে এবাৰ হ'লেও চাওক। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু নাটকখন চাবলৈ নাপাহৰিব আপোনালোকে। ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বাই।